নমস্কাৰ, মই পংকজ দিলানী। আজিৰ আলোচনাৰ বিষয়টো লৈছোঁ অসমৰ মঞ্চবোৰত, বিহু মঞ্চবোৰত, সাংস্কৃতিক মঞ্চবোৰত কেতিয়াৰ পৰা ঘোষিকাসকলে মঞ্চৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা কৰিবলৈ ধৰিলে মঞ্চৰ ওপৰত উঠি আজি তাকেই ক'ব লৈছিলোঁ। আহক লৰালি কাইলৈ আকৌ ঘূৰি যাওঁ। সেয়া 1972 মান হ'ব। মোৰ ঘৰৰ ওচৰৰ সৰু ছোৱালী এজনীক লৈ ষ্টেজৰ ওপৰত উঠি মঞ্চৰ পৰৱৰ্তী অনুষ্ঠান এটা ঘোষণা কৰিবলৈ দিছিলোঁ। ছোৱালীজনীয়ে মাত্ৰ দুআষাৰমান কৈছিলে, মাত্ৰ মাকে চিধা তাইক নমাই থৈ গ'ল। নামটো তাইৰ আছিল চাইৰা, আমাৰ ঘৰৰ ওচৰৰ ছোৱালী। আৰু এটা কাণ্ড হৈছিল 1973 মানত সীতাহৰণ নাটখনৰ সৰু শ্লোক এটা আমি কৰিছিলোঁ, য'ত মই ৰাৱণ হৈছিলোঁ, এই ছোৱালীজনী সীতা হৈছিল। সেইদিনাখনতো একো কোৱা নাছিল মাক বাপেকে, কিন্তু দেখিছিলোঁ 3 দিনমানৰ পিছত সিহঁতে পূৰা বস্তু বাহিনী লৈ সেই ঠাইৰ পৰা গুচি গৈছিল। যাবৰ সময়ত কৈ গৈছিল, আমি মুছলমান মানুহ, আমাৰ ছোৱালী যদি এইবোৰ কৰ্ম কৰে তাইৰ বদনাম হ'ব, আৰু তাইৰ বদনাম হ'লে আমাৰ নাক কাণ কটা যাব, বংশত এই ছোৱালীজনী কেতিয়াও বিয়া নহ'ব। গতিকে তাইৰ মংগলৰ কাৰণে আমি ইয়াৰ পৰা আঁতৰি গ'লোঁ। কেতিয়াবা এনেকুৱা ধৰণৰ কথাবোৰ হয়। ঠিক এনেকৈ আকৌ আৰম্ভ হ'ল আমাৰ সৰু সৰু অনুষ্ঠানবোৰত মঞ্চৰ ওপৰত উঠি আমি কথা ক'বলৈ ধৰোঁ। আৰু সেইখিনি সময়ত 1970 মানৰ মই যিহেতু গীটাৰ বজাওঁ, মই মোটামুটি বিভিন্ন মঞ্চত দেখোঁ। আৰু মঞ্চত ঘোষকসকলে পৰৱৰ্তী অনুষ্ঠানৰ বিৱৰণী দিয়ে। ক'ত দিয়ে? ঠিক মঞ্চৰ তলত যিখিনি মাইক ছেটটো থাকে, মাইক ছেটটোৰ ওচৰত এখন সৰু চকী এখন লৈ মাইকটো লৈ তেওঁ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা কৰে। আৰু বেছিভাগ আমাৰ পুৰুষসকলেই কৰিছিল, মহিলাসকলে নকৰিছিল। পৰৱৰ্তী কালত যেতিয়া দেখিলোঁ লতাশিল বিহুতলীত মহিলাসকলে অনুষ্ঠান পৰিস্থিতি ঘোষণা কৰিবলৈ লৈছিল। সেই তলত সময় গৈ আহিল 1978ৰ আগমুহূৰ্তত। 1976 মানৰ কথা। মই আৰু মোৰ বিপুল শৰ্মা, মোৰ বন্ধু, নলেগলে লগা বন্ধু, তেওঁ বিশাৰদ হয়, তেওঁ সংগীত বিশাৰদ হয়। তেওঁ ভৰলু বিহুত অপূৰ্ব দাই অনুষ্ঠান পৰিস্থিতি ঘোষণা কৰিছিল। তেওঁৰ ভইচটো ইমান মিঠা, ইমান শুৱলা আৰু ইমান ধৈৰ্যগ্ৰন্থৰ মানুহ এজন। তেওঁ যেতিয়া কথা কয়, কথাবোৰ শুনি থাকিবলৈ মন যায়। তেতিয়া বিপুলে মই সদায় আলোচনা কৰিছিলোঁ, বিপুল, আমি যদি কেতিয়াবা ফাংচন কৰোঁ নহয়, ক'ৰবাত যদি কৰোঁ, এই মানুহজনক আমি লৈ যাম ঘোষক হিচাপে। চব কথা মিলি গ'ল। সময় আহিল 1978। মালিগাঁও চাৰিআলিৰ প্ৰথমখন বিহু। অপূৰ্ব দাক ভৰলু বিহুৰ পৰা আমি চিধি লৈ আহিলোঁ মালিগাঁও চাৰিআলিৰ বিহুলৈ। দৰ্শকসকলে ভীষণ ধৰণৰ এটা আমেজ পালে অনুষ্ঠানবোৰ কৰি। অপূৰ্বতে যি কথাকে নকওঁ কিয়, কথাখিনি শুনি বৰ ভাল লাগে। দৰ্শকক বান্ধি ৰাখিব পাৰে তেওঁ। 1978 গ'ল, 79 গ'ল। তেতিয়া লাহে লাহে এই অপূৰ্বদাৰ ঘোষণাৰ মাজে মাজে মই কথাবোৰ ক'বলৈ লওঁ। এই অপূৰ্বদাৰ তলত বহিয়েই কথাবোৰ ক'বলৈ লওঁ। গাড়ী নম্বৰ ইমানটো ইমান, গাড়ী নম্বৰ, স্কুটাৰ নম্বৰ ইমানটো ইমান, গাড়ীখন অমুকত ৰখি আছে, অনুগ্ৰহ কৰি গাড়ীখন যদি আপুনি তাৰ পৰা আঁতৰাই দিয়ে, পিছৰ গাড়ীখন তাৰ পৰা ওলাই যাবলৈ সুবিধা পাব। অনুগ্ৰহ কৰি এই গাড়ীখনৰ চালক বা মালিক যি আছে তেওঁ যাতে গাড়ীখন আঁতৰাই দিয়ে। মই কথাবোৰ এনেই মাইকত কওঁ। আৰু বেলেগ কথা, কোনোবাই হেৰালে, কাৰোবাৰ ছোৱালী হেৰাইছে, ল'ৰা হেৰাইছে, মই এইবোৰ কওঁ। অপূৰ্বদাই কিন্তু লক্ষ্য কৰি থাকে। এই কথাটো অপূৰ্বদাই লক্ষ্য কৰিছিল। অপূৰ্বদাই 1980 মানত হ'ব, এই তই দেখোন পাৰ, তই নকওঁ কিয়, আছো না এইফালে। তেতিয়া অপূৰ্বদাই মোক লৈ কিনে এই অনুষ্ঠানটো ঘোষণাটো তই কৰি দে। মোৰ হাত ভৰি কঁপি যায়। ঠিক তথাপিও ক'লোঁ, দে এই ধুনীয়া কবিতাটো মাতি দেচোন, এই ধুনীয়া কবিতাটো মাতি দে। তেতিয়া মঞ্চৰ তলত ঠিক 80তেই অপূৰ্বদাই কৈছিল, এই এনাউন্সমেণ্টটো তই এই মঞ্চৰ ওপৰত গৈ কিনে কৰ। সেয়া 1980তে প্ৰথমবাৰৰ বাবে মঞ্চৰ ওপৰত উঠি কোনোবাই পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা কৰিছিল। সেয়া অপূৰ্বদাৰ কাৰণে হৈছিল। তাৰপিছত গৈ
অনুষ্ঠানবোৰ মানুহে দৰ্শকে ইমান ভাল পাবলৈ ধৰিলে মানে অপূৰ্বদা যে এজন ঘোষকো যে এটা অনুষ্ঠানৰ এজন শোভাবৰ্ধক সেই কথাটো মানুহে লাহে লাহে বুজিবলৈ ধৰিলে ওচৰৰ পাজৰৰ বিভিন্ন অনুষ্ঠানবোৰে মোৰ ওচৰলৈ আহে যে পংকজ দা আমাৰ অনুষ্ঠানৰ আপুনি ঘোষণা কৰি দিয়ক মই কিন্তু ক'তো কৰা নাছিলোঁ কিন্তু মই অপূৰ্বদাৰ নামটো সাজেক সদায় কৰিছিলোঁ অপূৰ্বদাই অকল মালিগাঁও নহয় গুৱাহাটীৰ বিভিন্ন মঞ্চত অপূৰ্বদাই এনাউন্সমেণ্ট কৰিছে শ্বিলঙৰ পৰা আৰম্ভ কৰি নৰ্থ ইষ্টৰ বিভিন্ন প্ৰগ্ৰামত অপূৰ্বদা গৈছিল বিভিন্ন প্ৰগ্ৰামত গৈছিল তেতিয়া এজন শিল্পী হিচাপে অপূৰ্বদাক গণ্য কৰা হৈছিল আৰু এটা ভাল শকত ধৰণৰ মাননীয় দিছিল তেখেতক তেতিয়াৰ পৰা 1984 এজনী ছোৱালী মই নামটো পাহৰিছোঁ আজি মনত নাই ভালকৈ 1984ত মালিগাঁও চাৰিআলি বিহুত সেই ছোৱালীজনীৰ দ্বাৰাই আমি ঘোষণা কৰাইছিলোঁ তেতিয়া বহুতে কিন্তু কথাটো ভালো পোৱা নাছিল ছোৱালী মানুহে ঘোষণা কৰাটো কথা ভালো নাপাইছিল তেতিয়া সেইটো মানে ছিষ্টেমৰ ভিতৰত নপৰিছিল সেইকাৰণে ভাল নাপাইছিল পৰৱৰ্তী কালত 1986ত আমাৰ ঘৰৰ ওচৰৰে ৰূপালী কেওটে অনুষ্ঠানত থিয় হৈ মঞ্চৰ ওপৰত থিয় হৈ অনুষ্ঠান ঘোষণা কৰিছিল ঠিক তাৰ পৰৱৰ্তী কালৰ পৰা পুৰুষ মহিলা 1987ততো সাধাৰণ সাংঘাতিক কথা এটা হৈ গৈছিল দিবকৰে সেই বছৰ 3খন মঞ্চ সজাইছিল এখন দুতলা মঞ্চ সজাইছিল এখন সন্মুখত ৰেম্প সজাইছিল আৰু এনাউন্সাৰ বহিবলৈ টপত এটা ধুনীয়া ঘৰ বনাইছিল যে এইবাৰ অপূৰ্বদাই তাত বহি এনাউন্স কৰিব এটা ধুনীয়া থিম এটা বনাই থোৱা হৈছিল তাত আপুনি কৰিব অপূৰ্বদাই কয় তহঁতে মোক কিবা হেৰি চাঙত তুলি পেলাব খুজিছ নেকি মাৰিব খুজিছ নেকি নালাগে অপূৰ্বদাই এইখিনি নুঠিল মাজে মাজে দুই এটা এবাৰ গৈ মই সেই মঞ্চখনত উঠি গৈ দুইতলাৰ ওপৰৰ মঞ্চখনত যিখন মানে ঘোষকৰ কাৰণে বনোৱা হৈছিল সেইখনত উঠি গৈ দুই এবাৰ মই কৈছিলোঁ আৰু বাকী তলত ৰূপালীয়ে কৰিলে পৰৱৰ্তী কালত আৰু প্ৰত্যেক বছৰে একোজন নতুন ঘোষিকা আহিল আমাৰ মাজলৈ তাৰপিছত দেখিলোঁ যে গুৱাহাটীত লতাশিলতো মঞ্চৰ ওপৰত ঘোষণা কৰিবলৈ ধৰিলে এনেকৈ অসমত মই বিভিন্ন মঞ্চতে দেখিছোঁ যে ঘোষকসকল কিন্তু বৰ ধুনীয়া তেওঁলোকৰ ভইচটো বৰ ধুনীয়া কথাবোৰ বৰ ধুনীয়াকৈ কয় এই বস্তুটো আছিলে কিন্তু মঞ্চৰ ওপৰত গৈ কথা কোৱা এই বস্তুটো মালিগাঁও চাৰিআলি বিহুৰ পৰা আৰম্ভ হয় আৰু হয়তো অপূৰ্বদাৰ চেষ্টাতেই কোনোবাই গৈ হয়তো মই প্ৰথম গ'লোঁ মোৰ পিছত আৰু কোনোবা গ'ল এনেকৈ গৈ আজিৰ তাৰিখত ঘোষক ঘোষিকাসকলে মঞ্চৰ ওপৰত উঠি গৈ কিনে অনুষ্ঠানৰ পৰিস্থিতি কৰে কিন্তু আজিকালি ঘোষক ঘোষিকাসকলৰ মই এটা কথা বৰ বেয়া লাগে খুব অতি বেয়া লগা কথা এইটো তেওঁলোকে কিবা সেই যেন দৰবৰ মানে হৰেক মাল দাচনা ৰাইজ আপোনালোকে থাকিব লাগিব ৰাতিলৈ থাকিব লাগিব তালি বজাব লাগিব তালি বজাওক নাচিবনে মাইহঁত বাপাইহঁতো আমি নাচিম বুলিয়ে যাওঁ দৰ্শকসকলে নাচিম বুলিয়ে যায় ফূৰ্তি কৰিম বুলিয়ে যায় অনুষ্ঠানটো তেনেকৈ সজাওক তেনেকৈ কৰক তেওঁলোকে নিজেই নাচিব আপোনালোক ঘোষক ঘোষিকাসকলে চিঞৰি তেতুফালি চিঞৰি দৰ্শকক কোৱাৰ কোনো প্ৰয়োজন নাই যে আপোনালোকে নাচিব লাগিব আপোনালোকে হাত তালি বজাব লাগিব কোনো দৰকাৰ নাই সাধাৰণভাৱে কওক ভালকৈ কওক বাকী নচুৱাব লগা মানুহটো আহিব না বিহু দলটো আহিব নাচৰ বিভিন্ন অনুষ্ঠান আছে তেওঁলোক আহিব আমাৰ শিল্পীসকল আহিব জুবিনকে আদি কৰি কিমান শিল্পী আহিব নচুৱাবলৈ আপোনালোকে মাত্ৰ ধুনীয়াকৈ ঘোষণাটো কৰি যাওক এইখিনি আছিল আজিৰ মঞ্চৰ ওপৰত এইখিনিতে আৰু ক'ব পাৰি এই কথাটো লাহে লাহে অসমৰ চাৰিওফালে বিয়পি গ'ল মঞ্চৰ ওপৰত পুৰুষ তাৰপিছত মহিলাই থিয় হৈ কথা কোৱাৰ যিটো ষ্টাইল সেয়া মালিগাঁও চাৰিআলিৰ পৰা অহা ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ নতুন কথা ক'ম ধন্যবাদ